3 দিন আগতে এৰি অহা নাৱৰীয়াটোৰ কথা। সি আমাক আহিবলৈ বাধা দিছিল। দেউতাসকল সাৱধানে যাব, কালিকা লগা ঠাই। আপোনালোকে নামানিলেও আমি মানো। গোসানী কুপিতা হলে কিন্তু গতি ভঞ্জনৰ ৰাধাকৃষ্ণৰূপী মৌৰাহালকো বাৰে বাৰে মনত পৰিছিল। ধাৰণা হৈছিল তেনে কিন্তু দাদা দেখিবলৈ হলে সঁচাকৈয়ে ধুনীয়া, উমা বাইদেউতকৈও বেছি। তোতকৈ একা অৱশ্যে মোতকৈ 2 হাত পাছতে ৰৈছেহি আৰু সদায় ৰৈয়ে থাকিব। সপোনত কোঁৱৰে আহু দিয়া নিলে মতলীয়া সখী খাই, মতলীয়া সখী খাই। তুমি এটা কাম কৰা, কি? তুমি গৌৰীক বিয়া কৰোৱা, দুয়ো বেছ মিলিবা। দুয়ো বেছ মিলিম চম্পা? কিন্তু মই ভাবিছিলো তোৰ লগতহে বেছ মিলিম বুলি। চি 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 দাদা, তোমাৰ যদি লাজ আছে মই যে তোমাৰ ভনী হওঁ। নহলে কি? নহলে কোনো গৌৰীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিলোহেঁতেন। মতলীয়া সখী খাই, মতলীয়া সখী খাই। দি থকৰ বাতৰি সপোনত মিলিলে আছিল সখীৰ বাটে চাই। দি থকৰ বাতৰি সপোনত মিলিলে আছিল সখীৰ বাটে চাই। ফাগুনৰ বতাহে গাতে ছাতি মাৰে, গাতে ছাতি মাৰি যায়, গাতে ছাতি মাৰি যায়। আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিতে চাই, সপোনৰ হাঁহিতে চাই। চুমা পৰশনৰ জ্যোতি পাই সখীয়াৰ গাতে দিহে নাই। চুমাৰ পৰশনৰ জ্যোতি পাই সখীয়াৰ গাতে দিহে নাই। চুমাৰ পৰশনৰ জ্যোতি পাই সখীয়া গাতে দিহে নাই। নেযাবা, কামোৰ কৰিছে। মোৰ কথা শুনা, শুনা, নেযাবা। চম্পা! চম্পা! সি আৰ্তনাদ কৰি আলিৰ কিয় যে চম্পাৰ নাম। বাকী দুটাই চক খাই